নাৰী তুমি অনন্য। কেতিয়াবা যদি হিমা দাস হৈ উজলিছা, কেতিয়াবা জিলিকি উঠিছা ৰীমা দাস হৈ। কেতিয়াবা যদি মা হৈ শাসন কৰিছা, কেতিয়াবা আকৌ ভনী, পত্নী অথবা জীয়ৰী হৈ মৰমেৰে আমাক ধন্য কৰিছা। কেতিয়াবা শিক্ষয়িত্ৰী হৈ দেখুৱাইছা পোহৰৰ পথ। আমাৰ আজিৰ ভিডিঅ'টোত তেনে এগৰাকী শিক্ষয়িত্ৰীৰ কথাই ক'বলৈ ওলাইছোঁ। হিমা আৰু ৰীমাৰ পাছত অসমবাসীক গৌৰৱান্বিত কৰা এইগৰাকী নাৰী বিনীতা জৈন। আহক বিনীতা জৈনৰ বিষয়ে জনাৰ আগতে ছনী টিভি যোগে সম্প্ৰচাৰিত কৌন বনেগা ক্ৰ'ৰপতিৰ কিছু দৃশ্যাংশ আমি চাই লওঁ। बहुत बहुत बधाई आपको। आप इस सीजन की पहली करोड़पति हैं। अब आ रहा है छोटी की चोटी का प्रश्न। বন্ধুসকল, আপোনালোকে এতিয়া নিশ্চয় ধৰিব পাৰিছে 2018 বৰ্ষৰ কৌন বনেগা ক্ৰ'ৰপতিৰ প্ৰথমগৰাকী ক্ৰ'ৰপতি এগৰাকী অসমীয়া মহিলা, যাৰ নাম বিনীতা জৈন। পেছাত এগৰাকী শিক্ষয়িত্ৰী শ্ৰীমতী জৈন জন্মসূত্ৰে ডিব্ৰুগড়ৰ যদিও সম্প্ৰতি গুৱাহাটীৰ বোৱাৰী। জীৱনলৈ অহা বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজতো জ্ঞান আহৰণৰ হাবিয়াসে দুটাকৈ সন্তানৰ মাতৃ বিনীতা জৈনক কৰি ৰাখিছিল গভীৰ মনোযোগী। গুৱাহাটীৰ নমন এডুকেশ্যনছৰ শিক্ষয়িত্ৰীগৰাকীয়ে KBCৰ হট ছিটত বহি একেৰাহে 14টাকৈ প্ৰশ্নৰ শুদ্ধ উত্তৰ দি জয় কৰিছে 1 কোটি টকা। অহা 2 অক্টোবৰত সমগ্ৰ দেশবাসীয়ে দেখিবলৈ পাব এগৰাকী অসমীয়া নাৰীয়ে নিজৰ বুদ্ধিমত্তাৰে কেনেদৰে জয় কৰিব পাৰে সকলোৰে হৃদয় তথা মন মগজু। আৰু সেইদিনাই শ্ৰীমতী জৈনে 7 কোটি টকাৰ বাবে জেকপট প্ৰশ্নৰ উত্তৰ দিয়াৰো চেষ্টা চলাব। আহক আমি সকলোৱে শুভেচ্ছা জনাওঁ বিনীতা জৈনক।